বিজাখন নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মুখখন কিন্তু একদম ইগনৰ কৰক, অৱস্থা বেয়া হৈ গৈছে ৰাতিপুৱাৰ পৰা। মানে ধুইছোঁ নহয় মই মুখখন, কিন্তু অৱস্থা বেয়া হৈ গৈছে। আজি চুলিখিনি ধুইছিলোঁ, তো এই টিকনিকেইডাল ওলালে সেইকাৰণে। আৰু চুলিখিনি যে মই নুশুকুৱাকৈ বান্ধি থ'বলগীয়া হৈছে, ইমান বেয়া হয় এইখিনি চুলি। ইমান চুটি চুলি আছে, একদম কিবা এইবোৰ। আৰু চুলিখিনি ভালকৈ আজি শুকাব নাপালে, তেনেকৈ বান্ধি দিলোঁ। ইমানেই গৰম নহয়, অত্যন্ত গৰম। আপোনালোকক দেখালোঁ বাহিৰৰ ৰ'দটো কেনেকুৱা, একদম খাওঁ মূৰ্তি ধৰি ওলাইছে। আৰু তেনেকুৱাতে আৰু চুলিখিনি শুকাওক বুলি থ'বলৈ নোৱাৰি আৰু, একদম মানে তিতাই বান্ধি দিলোঁ। কিন্তু ভাজ নাইকিয়া হ'ব, চুলি অৱস্থা নাইকিয়া হ'ব। আৰু ব্লগটো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব। কি দেখাব পাৰোঁ নাজানো, কাৰণ বহুত বেছি গৰম। মানে কালি ফোন কৰিছোঁ মাহঁতলৈ, চবতে মানে বৰষুণ, চবতে বৰষুণ, একদম ধুমুহা বৰষুণ। কিন্তু আমাৰ বোকাখাটত ধুমুহা বৰষুণটো বাদেই মানে চিপকৈ বৰষুণো মানে দেখিবলৈ পাবলৈ নাই। ইমানেই বেছি, চব বস্তু বেছি বোকাখাটত। কৰোণা বেছি, লকডাউন বেছি, এতিয়া ৰ'দো বেছি, মানে চব বেছি। একদম মানে অশান্তি লাগি গৈছিলে এই গৰমত। আৰু ডাঙৰে এই অকণমানটো ইমান আমনি কৰে নহয় গৰমত, তাক মানে দেখিলে মোৰ বেছি বেয়া লাগে। একদম চাটি ফুটি কৰি থাকে গোটেইটো, একেবাৰে সহ্য নহয় তাৰ গৰম। বা যি হওক, মোৰ এইবোৰ বিৰহৰ বেদনা আপোনালোকৰ আগত গাই নাথাকোঁ বাৰু। আৰু ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। দিনটোৰ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। কালি ব্লগটো চালে বুলি আশা কৰিছোঁ। যদি চালে তো ভাল কথা, কমেণ্ট কৰিব। কেইবাগৰাকীয়ে কৰিছে বোলো বাৰু, কিন্তু যিসকলে নাই চোৱা সেইসকলে চাব। আৰু মই কথা কোৱা স্পীডৰ কথা সুধিছিলোঁ, আচলতে এজনে মোক কমেণ্ট কৰি কৈছিলে যে আপুনি অকণমান কথাবোৰ স্পীডত ক'বচোন এনেকৈ বুলি। সেইটো কাৰণে মানে মই আপোনালোকৰ পৰা ৰায় এটা ল'লোঁ যে মই বেছি বৰ পেঞ্জুকৈ কম নেকি, সেইটো কথা সুধিবৰ কাৰণে আচলতে কালি ব্লগটোত কুৱেশ্যনটো কৰিছিলোঁ আপোনালোকক। কাৰণ বেছি লেলিয়াই থাকিলেও মানুহে ভাল নাপায় বাৰু, সেইটো সঁচা কথা। কিন্তু বেছি লেনিয়াও নেকি মই, সেইটো কাৰণে সুধিছিলোঁ আপোনালোকক। কাৰণ মোৰ নালাগে যে মই বৰ লাহে ধীৰে কথা কওঁ নিচিনা, বকিলেতো আৰু স্পীড হয় বাৰু। এইবোৰ বাদ, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব। আৰু দিনত আজি বিশেষ একো নবনাওঁ, কাৰণ ইমান গৰমত বনাবলৈ মন নাযায় একো। বনোৱাটো বাদে খাবলৈতো আৰু মন নাযায়। সেইটো কাৰণে ভাত বনাম, দাইল বনাম, দাইলত কচু দিম, টেঙা দিম, আৰু শুকান ভাজি এখন বনাম, গাজৰ আৰু ফ্ৰেঞ্চ বিন। বাছ সিমানেই বনাম, আৰু একো নবনাওঁ আজি। আৰু সেনেকৈ খুৱাম চবকে। তো চাই থাকক, সেইখিনি বনোৱা নেদেখাওঁ চাগে আপোনালোকক, কাৰণ সেইখিনি চবেই বনাব জানে। তো চাই থাকক ভিডিঅ'টো পাছৰখিনি, আৰু কিবা যদি বনাওঁ দেখাম বাৰু, চাই থাকক। লোহা কাটিব পাৰে বুলি কথা এষাৰ আছে যে, মই এতিয়া সেইটো থিয় এপ্লাই কৰিছোঁ। গৰমত খাবলৈ এতিয়া চাহ একাপ বনাই লৈছোঁ। আচলতে মোৰ এইটো ভালেই অভ্যাস নে বেয়া অভ্যাস নাজানো, গাখীৰ চাহ অকণ নাখালে কিবা কানিয়া লাগি থাকে। ভাজিখিনি পাতি থৈ আহিছোঁ, চাহ অকণ খাই লওঁ। আজি ৰাতিপুৱা আচলতে গাখীৰ চাহ খোৱা নহ'ল, গাখীৰ চাহ অকণ নাখালে মনটো ভাল নালাগে, সেইকাৰণে খাই লৈছোঁ। আজি 3-4 দিনমান হ'ল গাখীৰ চাহ খোৱা নাই। আচলতে কি, গোৱালটো আমাক গাখীৰ দিবলৈ অহা নাই, কেইবাদিন হ'ল, 20 দিন মানে হ'ল নেকি। কৈছিলোঁ এটা ব্লগত, আমাৰ এইখিনিতে ওচৰতে কেম্পাছ এটাত 13টা কেছ ওলাইছিলে বুলি, ক'ভিড পজিটিভ। সেইফালে মানে গোটেই ৰাস্তা ব্লক কৰি দিয়া হ'ল, বাঁহ বান্ধি। সেইডোখৰ এৰিয়া কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰি দিলে। তো সেইপিনে আহিব নোৱাৰা দেখি নাই অহা বহুত দিন। তো কেতিয়াবা আমুল তাজা লৈ আহে, কেতিয়াবা বেলেগ গোৱালৰ পৰা লওঁ, তেনেকৈ লৈ আছিলোঁ। এইকেইদিন গোৱালো নাই দেখা, তেওঁ ওলায়ো যোৱা নাই তেনেকৈ বিশেষ আনিবলৈ, সেইকাৰণে গাখীৰ খোৱা হোৱাই নাই, মানে গাখীৰ চাহ খোৱা হোৱাই নাই। আজি আকৌ গোৱাল এটা পাই পেলাই ল'লোঁ, কিন্তু গোৱালটোৰ পৰা লোৱাৰ 15-20 মিনিটমানৰ পাছতে সি আহি ওলাইছেহি নহয়, আমাৰ মানে পাৰ্মানেণ্ট যিটো গোৱাল সি। তাৰপিছত বোলে এইটো বন্ধ আছিলে কাৰণে অহা নাই এনেকৈ ক'লে। তো গাখীৰ আজি ঢেৰ আছে, তো মন গ'লে চাহ খাব পাৰিম। আৰু ৰাতিপুৱা আজি চাহ খোৱা নহ'ল, গাখীৰ চাহ, সেইটো কাৰণে ভাবিছোঁ এতিয়া অকণ খাই দিওঁ, নহ'লে সঁচাকৈ বহুত কানিয়া লাগি থাকে মোৰ। আৰু গৰমক কাটিবলৈ গৰম খাইছোঁ সেইকাৰণে। আৰু মই ভিতৰত ভাজি পাতি থৈ আহিছোঁ, ভাজিখিনি কমাই থৈ আহিছোঁ, সিজি থাকিব তেনেকেই। একদম চিম্পুলকৈ বনাইছোঁ, পিঁয়াজ আৰু কেঁচা জলকীয়া ফোৰণ দি, সেইকাৰণে নাই দেখুৱা আপোনালোকক। দাইলত টেঙা দিছোঁ, গুটি কচু, সিমানেই। দুপৰীয়া সিমানেই হ'ব, আৰু বেলেগ একো নবনাওঁ, আৰু বনাব মন যোৱা নাই। সেইটো কাৰণে ব্লগটো চাই থাকক, পিছত আৰু দেখাই থাকিম কিবা কিবি। খাই বৈ উঠিলোঁ, বাচন চাচন ধুই গাটো ধুই দিলোঁ। ইমানেই মানে ঘামিছোঁ, ইমানেই তিতিলে কাপোৰ,
একদম কাপোৰ তিতি অৱস্থা নাই সেইকাৰণে গা চা ধুই আহিছোঁ এতিয়া অকণমান শু বুলি নাকটো কি হয় জানো ইমান পিলপিলালে নাকটো গেনগেনোৱা নিচিনা লাগিছে মাতটো পিলপিলা ফাঁচি আহিলে মানে দুটামান সেইটো কাৰণে আৰু ধুবে মেকানিক লাগি আছে এইটো চব কি হ'ল মেকানিক হে এখন মাটিতে পাৰি লৈছোঁ এইটো ৰুম অকণমান ঠাণ্ডা সেইটো কাৰণে মাটিতে শুম এতিয়া ফেনখন চলাই ল'ম আৰু মেকানিকৰ কি হ'ল হে মিন্না এতিয়া ৰ অথনিৰ পৰা ফেনখন যে আনি থলোঁ ফেনখন চলাম বুলি সি সেইখনৰ পৰা আঁতৰে হ'ব পৰা নাই হে ফেনখনৰ পৰা আঁতৰ হ'বই পৰা নাই তাৰমানে সিয়ে এতিয়া ঠিক কৰিব এইখন যোৱা সেইপিনে যোৱা কি কৰিবা এখন হা এই পৰিবা নকৰিবা থৈ দিয়া বুচ্চুকলি টুপলো কৈ দিয়া হাই টোপনি আছে নাই ইঞ্জিনিয়াৰ ক'ত কি অকণ খুচি ফুৰিব লাগে সেইবোৰে জানো এইবিলাক একেবাৰে ধোৱা কাপোৰ আজি আনি পেলাই থৈছোঁ পিছত জাপিম এতিয়া নাযাবো আৰু এইফালে কি কৰি আছা এইখিনি বইল মটৰ হয় ইয়াতে মই এতিয়া আধা পিঁয়াজ কাটি ৰাখিছিলোঁ মিহি মিহিকৈ আৰু এটা জলকীয়াখিনি দি দিম মটৰখিনি বইল কৰোঁতে নিমখ হালধি দিয়াই আছিলে তথাপিও ক'লা নিমখ অকণমান দি দিছোঁ আকৌ কেইটামান দিম ভুজিয়া এইটো বিকাজী ভুজিয়া হয় অকণমান টমেটো কেটচাপ দিলোঁ ভালদৰে গোটেইখিনি এবাৰ মিলাই দিম আৰু কুইক এণ্ড ইজি মটৰৰ চাট ৰেডি হৈ গ'ল কেতিয়াবা এনেকৈ খায়ো ভাল লাগে সন্ধিয়া আজি একো কৰিব মন যোৱা নাই আচলতে সেইটো কাৰণে এনেকৈ বনাই ল'লোঁ ৰেডি হৈ গ'ল হেল্ল' গাইজ গুড ইভিনিং এতিয়া আচলতে সন্ধিয়া 7টাই বাজিলে অথনি খাই বৈ উঠি অকণমান শুম বুলি গ'লোঁ কিন্তু কিয় যে মই শুবলৈ পাম ধ্ৰুৱৰ ইমানেই উৎপাত সি নুশুৱেও নকৰেও মানে সি নিজেও হোৱা নাই মোকো শুবলৈ দিয়া নাই মোৰ ইমানেই বেয়াকৈ টোপনি আহিছে নহয় আজি খঙতে তাক দুচাত দিছোঁ মই একদম ভালকৈ টিকাত ইমান বদমাছি কৰি আছে নুশুৱে নিজে আৰু মোকো শুবলৈ নিদিয়ে লাষ্টত গৈ সি 5:30মান বজাত শুলেগৈ আৰু 5:30 বজাত বাৰু মই শুই থাকিব পাৰোঁ নেকি আৰু তেতিয়ালৈকে মোৰ টোপনি মানে ভাগি গ'লগৈ আৰু এতিয়া বনাই আনিছোঁ খাবলৈ এয়া চাট মটৰৰ বইল মটৰ আচলতে ৰাতিপুৱা ঘুগুনি বনাইছিলোঁ আৰু মটৰ দেখিলোঁ সৰহকৈ আছে সেইকাৰণে বইল মটৰ অলপ এক্সট্ৰাকৈ থৈ দিছিলোঁ ভাবিলোঁ তাকে এতিয়া চাট নিচিনাকৈ বনাই খাওঁ আচলতে টোপনি চোপনিবোৰ ঠিক নহ'লে মাথা চাথাবোৰ কিবা টিংটিঙাই থকা নিচিনা লাগে কিবা এটা অকণমান চটপটা খালে কিবা ভাল লাগিব নিচিনা লাগিছে সেইকাৰণে ভাবিলোঁ এনেকৈয়ে বনাই লওঁ সেইকাৰণে এনেকৈ বনাই আনিছোঁ এয়া লগত আছে গাখীৰ চাহকণ খাই দিলে অকণমান ভাল লাগিব সেইকাৰণে গাখীৰ চাহে লৈ আহিছোঁ আৰু খাবলৈ এনেকৈ বেয়া নালাগে মই ভালেই পাওঁ খাই আপোনালোকে চাগে খায়েই বহুতে এনেকৈ কিন্তু যিসকলে নাই খোৱা এবাৰ খাই চাব পাৰে ভাল লাগে এনেকৈ খাই কেতিয়াবা আৰু ভুজিয়া চুজিয়া দি দিলে অকণমান চাটৰ টেষ্টটো আহে সেইটো কাৰণে ভাল লাগে খাই আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ মোৰ মানে মন চনবোৰ একদম ঠিক লাগি থকা নাই গা চাবোৰ আৰু গা চাবোৰ ঠিক লাগি নাথাকিলে কিবা এটা কৰিব মন নাযায় মানে ভিডিঅ'টো আগবঢ়াই নিবলৈ মন যোৱা নাই আৰু বিশেষ একো নাইও ৰাতি আৰু চিকেন আনিছে নিশ্চয় চিকেন কাৰীয়ে হ'ব চাগে সেয়াই আৰু টুকটুকে চাগে চিকেন চুপ খাব সি চুপ খাই খুব ভাল পায় চিকেন মানে লোকেল চিকেন আনিলে বুলি ক'লে তাক চুপ লাগিবই সি চুপ খাব চাগে আৰু চুপৰ ৰেচিপি মই আগতে দিছোঁৱেই আৰু লোকেল চিকেনৰ কাৰী বনাম সাধাৰণভাৱে নিশ্চয় চাগে জালুক দিয়ে বনাবলৈ ক'ব তো সেইখিনি আৰু শ্বেয়াৰ নকৰোঁগৈ কাৰণ মোৰ মনটো একদম যোৱা নাই কিবা কৰি থাকিবলৈ একদম কিবা নিচিনা লাগি আছে গাটো সেইটো কাৰণে
তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আজি একো বিশেষ ৰেচিপি একোৱে দিব নোৱাৰিলোঁ বেয়া নাপাব তাৰ কাৰণে নেক্সট আকৌ ট্ৰাই কৰিম দিবৰ কাৰণে আচলতে ইমানেই গৰম যে কিবা এটা বনাই খাবলৈও মন নাযায় আচলতে আৰু নবনালেনো কি দেখাম আপোনালোকক তেনেকুৱা নিচিনা হয় সেইটোৱে কথা তো আজিৰ ভিডিঅ'ত এইখিনিতে শেষ কৰিছোঁ যদি চাই অকণমানো ভাল পালে তেন্তে প্লিজ এটা লাইক দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি কোনোবাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব নতুন এটা ভিডিঅ'লৈ আকৌ আহিম আজিলৈ আহিছোঁ তেন্তে বাই বাই